নামঘৰৰ ওচৰত নামঘৰে পাতি দেখিছে সেইফালেও মইনাপৰীয়া এইফালেও খনিকৰ পুথি পাইছে বৌয়ে মানে ভালে ন বৰ কপালখন এনে লাগি দিওঁ হিয়াও ভাল লাগে আহি পেলাই নমস্কাৰ সকলোলৈ মই সীমাৰ মোৰ চেনেল এঞ্জেলছমাছ ব্লগক সকলোকে আদৰণি জনাইছোঁ আজি আমি আহিছোঁ গোলাঘাটৰ মিছামৰাত শংকৰপতি নামঘৰ বেকচাইড দেখিছে মোৰ সেয়া গেটখন এই গেটেদি আমি সোমাব লাগিব এই গেটেদি কিমান দূৰ যাব লাগে যাওঁ আৰু গতিকে মোৰ লগতে আপোনালোক সকলো যাতে শংকৰপতি নামঘৰ দৰ্শন কৰে সেৱা জনায় হয়নে এই গেটেদি সোমাব লাগিব এতিয়া আমি যাওঁচোন বলক এই গেটেদি গৈ থাকিব বলক আমি আহি পালোহি নামঘৰ অলপ ধোৱা হৈছে হেৰি ৰ'দটো পৰিছে এয়াই সেই শংকৰপতি নামঘৰ এয়া চাওক এইফালেদি নামঘৰৰ ভিতৰলৈ আমি সোমাব লাগিব মানুহ অহাই নাই আমি সোনকালে অলপ জলদি আহিলোঁ মানে ভকত আছে চাগে ভিতৰত কিন্তু তেনেকৈ মানে দেখা নাই আৰু ইয়ালৈ আহিলে ইয়াতে ভিতৰতে ধূপ দিব পাৰে কিন্তু বন্তি জ্বলাব নিদিয়ে ইয়াত ধূপ আনিব লাগিব ভোগ দিয়ে গাখীৰ দিব পাৰে আপোনালোকে গাখীৰ চাউল চেনি দিব পাৰে যিহেতু ইয়াত দেখিছে ভিতৰৰ ভাগত সেই পুথি আছে ইয়াতে ধূপ জ্বলোৱা জেগা আছে ধূপ জ্বলাব দিয়ে ধূপ জ্বলাব আৰু বন্তি জ্বলাব নিদিয়ে কিন্তু এয়া শংকৰপতি নামঘৰত এই বৰদেউতা এজনক লগ পালোঁ মানে তেখেত নামঘৰতে থাকে গতিকে বৰদেউতা আপুনি কওকচোন বাৰু কেনেকৈ মানে নামঘৰ ভাগ হ'ল কিয় কেনেকৈ হ'ল হয় কৃষ্ণ মোৰ নাম ভৱেশ বৰুৱা মই নামঘৰৰ পৰিচালনা সমিতিৰ এজন সদস্য এয়া হ'ল খনিকৰৰ পুথি নামঘৰ ইয়াত দুভাগী পুথি আছে আৰু এই পুথি দুভাগী খনিকৰ গাঁৱৰ নামঘৰতে আছে কাৰণে খনিকৰৰ পুথি নামঘৰ বুলি ইয়াক জনা যায় এই পুথিভাগী মানৰ আক্ৰমণৰ সময়ত আমাৰ এই অঞ্চললৈ আহিছিল আমাৰ পূৰ্বপুৰুষহঁতক মানে দি এই গাঁওখন লুটপাট কৰিছিল তেতিয়াৰ পৰাই পৰিয়ালবৰ্গই ইয়াক লালন পালন কৰি আছে আৰু লাহে লাহে ইয়াৰ কৰ্ম বিকাশ হোৱাৰ পিছত ইয়াতে মানুহে পুথিভাগৰ ওচৰতে এফালে সেৱা আগবঢ়াই মনৰ কামনা পূৰণৰ হেতু সেৱা ল'বলৈ ল'লে আৰু তেখেতসকলৰ মনৰ কামনা পূৰণ হ'ল লাহে লাহে কিছু তাৰ মাহাত্ম্য প্ৰকাশ পালে আৰু এই পুথিভাগী গৃহস্থীসকলে নি নিজৰ গৃহত পাঠ কৰিবলৈ ল'লে তেওঁলোকৰ মংগলৰ হেতু আৰু এই নামঘৰ ভাগি সাজি দিয়া হৈছে ইয়ালৈ ৰাইজৰ সমাগম হোৱাৰ কাৰণে এই নামঘৰ ভাগি সাজি দিয়া হ'ল পৰিয়ালবৰ্গই আৰু ইয়াতে আহি ভক্তসকলে সদায় এফেৰি সেৱা আগবঢ়ায় আৰু এই কাৰ্যক্ৰম আজি প্ৰতি বছৰে চলি থাকে আৰু ইয়াত নাম কীৰ্তন প্ৰতিদিনেই হয় আৰু বিশেষভাৱে এই পুথি দুভাগী মানুহৰ গৃহস্থীৰ ঘৰলৈ নি পাঠ কৰালে মংগল হয় বুলি যি মনৰ মানুহৰ ভাৱ আছে সেই ভাৱৰ উপলক্ষ লৈ এই বৰ্তমান এই পুথি দুভাগী প্ৰতি গৃহস্থীয়ে প্ৰতিদিনে নিয়ে কোনো গৃহলৈ এয়া পুথি দুভাগী গুৱাহাটীৰ পৰা ধৰি তিনিচুকীয়া ডিব্ৰুগড়
দুলীয়াজান, শিৱসাগৰ এনেকৈ বিভিন্ন স্থানলৈ গৈ থাকে। আৰু এই পুথি দুভাগিৰ এটা মাহাত্ম্য আছে যে ই গুৱাহাটীলৈ গ'লেও খোজকাঢ়ি যায় বা শিৱসাগৰ, তিনিচুকীয়া, দুলীয়াজান, ডিব্ৰুগড়লৈ গ'লেও ইয়াক খোজকাঢ়িয়ে নিয়ে। মানুহে সন্মানৰ হেতু ইয়াক আজিলৈকে কান্ধত নি খোজকাঢ়ি যায়, কোনো গাড়ী বা বাহনত ইয়াত নুঠায়। আৰু ইয়াতো আহি যিসকল ভক্ত ইয়াতে সেৱা লয় মনৰ কামনা পূৰণৰ হেতু আৰু ৰাইজৰ তেনেকৈ মনৰ বাঞ্ছা পূৰণ হয়, সেই উপলক্ষে ইয়াত প্ৰতিদিনে এনেকৈ ভক্তসকলৰ সমাগম হয়। আপোনালোকো ঠিক তেনেধৰণে মনৰ কামনা লৈ ইয়ালৈ আহিছে, গতিকে মনৰ কামনা পূৰণ হওক, আমি সেৱা আগবঢ়াম। কৃষ্ণ ধন্যবাদ বৰদেউতা, আপুনি ইমানখিনি আমাক জনোৱাৰ বাবে। গতিকে সকলোৱে গম পাইছে যে বৰদেউতাই কি ক'লে, তো সেইভাৱে সকলোৱে যাতে ইয়ালৈ আহে আৰু তেওঁ সকলোৱে দৰ্শন কৰি যায়। যিসকলে চাই আছে সেইসকলকে জনাইছোঁ। গতিকে সেয়াই আৰু কৃষ্ণ সকলোলৈকে নমস্কাৰ। আমি অলপ জলদি আহিলোঁ, মানে ভকত বৈষ্ণৱ অহাই নাই, তেওঁলোকে আহিবহে লাহে লাহে। আমাৰ ঘৰৰ ফেমিলি একদম ফাষ্ট আৰু ক'ৰবাত যোৱা বুলিলে মানে একদম এডভান্স আৰু ৰাতিতে উঠি মেলি আৰু মা মানে একদম ৰেডি আৰু মানে এইফালে চাহ বনায়, ভোগ বনায়। ইয়াত মানে বহুতখিনি মহাত্ম্য আছে, যিহেতু বৰদেউতাই জনাইছে মহত্বখিনি কি আছে, কি মানে কিয় হ'ল, কেনেকৈ হ'ল, সেইখিনি গোটেইখিনি ক'লেই। আৰু এইফালে চাহ বনাই, ভোগ বনায়, চাহ বনায়। ইয়ালৈ আহিলে মনৰ বাঞ্ছা পূৰণ হয় বুলি কয়, যিহেতু পুথিভাগৰ বিষয়ে বহুতখিনি মহাত্ম্য আছে। বৰদেউতাই জনাইছে বহুতখিনি বিষয়। আমাৰ গ্লাছ টাউনত এয়া এই খুৰী, এই বৌ চাহ বনোৱাত ব্যস্ত। খুৰী কিমান দিনৰ লগত জড়িত হৈ আছে? 5 বছৰ হ'ল। ঘৰ আপোনাৰ ইয়াতে ন? ওচৰতে ন? এই খুৰী 5 বছৰ হ'ল। হ'ব এই বন্ধুসকল আহে যে সকলোকে আমি ঘৰ থাকি দিলেই ওলাই আহে। হয় নেকি? কাম কৰি আজৰি আমি ল'ৰা ছোৱালী খুৱাই বুৱাই দুটা মানুহৰ জাজ মাৰি সেই আহিছোঁ বহি আছিল আহি পেলাই আমি শুশ্ৰূষা কৰিব লাগে, তেখেতসকলে ভালকৈ তেখেতক বিদায় দিব পৰাটোৱে আমাৰ। আৰু ভাদ মাহতো বহুত ভাদ মাহত বহুত হয়। ভাদ মাহত মানে ৰাস্তালৈকে মানুহ বহিবলৈ জেগা নোহোৱা হৈ যায়। ভাল লাগে পৰিৱেশটো দেখি। তুমি আহিবা কেতিয়াবা ভাদ মাহত? আহিম বাৰু, থাকিলে বাৰু আহিমেই বাৰু। আমি খালি এইবাৰ প্ৰথমবাৰ আগত আহিছা নাই ইয়াত? আগত অহা নাই তেনেকৈ। আজি প্ৰথম ন? আজি প্ৰথম দিনা আহি তুমি দেখি যাবা নহয় কেনেকৈ আহে, কেনেকৈ কি কৰে। তোমালোকে আহিছা, তোমালোকে এতিয়া আমাক কাম বন কৰি আমাৰ লগত লাগি মেলি সহায় কৰি পেলাই তেনেকৈ আৰু দিনটো আমাৰ হেৰি কৰা হয়গৈ কৰি মেলি তোমালোকেও সোনকাল হ'ব লাগি মেলি দিলে। লগতো কোন আহিছে? লগত মাহঁত আহিছে, ফেমিলি আহিছে। জেগাটো গোলাঘাট আমাৰ টাউনতে। ঠিক আছে বাৰু। পৰিৱেশটো আজি চাই লোৱা, চাই লৈ তোমাৰ আজি অহাৰ পিছত আকৌ আহিব পৰিৱেশ কেনেকুৱা লাগে শুনিলে নহয় খুৰীয়ে কি ক'লে সেয়া। গতিকে সকলো আহিব। ইয়াত মানে বহুত ভাল, মানে আদৰ সাদৰ বহুত ভাল। আহি আমি বহুত ভাল পাইছোঁ আদৰ সাদৰ, যিহেতু বৰদেউতাক পালোঁ আহিয়ে। তাৰপিছত এতিয়া চাহৰ তেতিয়া খুৰীক লগ পালোঁ, এয়া ভালেই। গতিকে চাহ খুৰীয়ে চাহ বনাই আছে। শান্তি এতিয়া ভকতত পালেহিহে, আমাৰ মানুহ চববিলাক নাই অহা যে। আহিলে মানে হাতে কামে ধৰিলে আৰু ভাগে ভাগে কামত লাগি যাব। আলহীসকল আহিলে আলহীসকলকো দিওঁ, যিটো পাৰে সেইটো কৰে। নাম এনেই কিমান সময়ৰ পৰা আৰম্ভ হয় নাম? 12 বজাত আৰম্ভ হ'ব। 12 বজাৰ পৰাই আৰম্ভ হ'ব আৰু প্ৰায় ভগালে 2-2:30 হয়গৈ। কেতিয়াবা সোনকালেও হয়, ভকতখন কম হ'লে, কেতিয়াবা বেছি হ'লে অলপ দেৰিও হয়। দেওবাৰ দিনটো বেছি হয়। দেওবাৰ দিনত মানে মানুহ আহিয়ে থাকে যে, আৰু আজি খোলাবাৰ যে, আজি খোলাবাৰবিলাকত অলপ কম হয়। পিছত নাৰিকল কাটি থাকিলে পিঠিটো ল'বা তুমি, চাহ খাওঁতে ল'বা, বাহিৰে ভকতসকলে কল কাটিব, তাতো ল'বা। পৰিৱেশটো তুমি যেনেকৈ ইচ্ছা কৰা তেনেকৈ খুৰীগৰাকী কিবা এটা ভাল লাগিছে। গতিকে নামঘৰলৈ আহিব, আৰু নামঘৰলৈ আহিলে খুৰীকো দেখা পাব মোৰ চেনেলৰ জৰিয়তে। গতিকে চাই লওক ভালকৈ খুৰীক। এয়া বৌগৰাকী লগ পাইছোঁ। কি শুনিছে আপুনি? এই চাহত দিবলৈ আদা অকণমান হেৰি কৰিছোঁ। আদা
আপোনাৰ ঘৰ ওচৰতে নে? কাষতে ঘৰ। অঁ কাষতে? অঁ মানে প্ৰায় আহি থাকে নে? প্ৰায় নাহোঁ মানে মই স্কুল যায় ল'ৰাও স্কুল যায়। এনেই মানুহ নাই সেইকাৰণে আহিছোঁ অকণমান লাগিব। কিমান দিনৰ পৰা জড়িত হৈছিলে? মোৰ বিয়া হোৱাৰ পিছৰ পৰাই আহোঁ মানে 11 বছৰ হয়। এনেই আহোঁ আৰু চাকৰি দিওঁ কৰাই দিওঁ, কিন্তু এইকেইদিন ফ্ৰী আছোঁ কাৰণে আকৌ লাগি দিছোঁ সিহঁৰ কাম। আচ্ছা, ইয়াতে বন্তি জ্বলাবতো নোৱাৰে ন? নোৱাৰে। ধূপহে দিব লাগে? ধূপহে লগাই। আপোনাৰ এনে বিয়া মানে কি আপোনাৰ মাৰ ঘৰ ক'ত? যোৰহাটত। যোৰহাট মইনাপেৰি নামঘৰ আছে। অঁ মইনাপেৰি নামঘৰৰ ওচৰত? নামঘৰে পাতি দেখিছে? সেইফালেও মইনাপৰি এইফালেও খনিকৰ পুথি পাইছে বৌয়ে মানে। ভালে ন বৰ কপালখন? এনেই লাগি দিওঁ আৰু ভাল লাগে আহি পেলাই ফ্ৰী থাকিলে। সদায় আহিব নোৱাৰোঁ, আহিবলৈ সদায় মন যায় কিন্তু ঘৰুৱা কাম বন থাকে। আপোনাৰ ঘৰত পৰিয়াল? ঘৰত মোৰ এওঁ আছে, হাজবেণ্ড আছে, তাৰপৰা ল'ৰা এজন, মই শাহু আছে। ঠিকেই পৰিয়াল ন? হেপ্পী পৰিয়াল বুলি, সুখী পৰিয়াল। এতিয়া আদা কিমান দিছে আপুনি? আদা মানে মই চাহৰ লগত দিবলৈ অকণমান শুনিছোঁ, এনেই প্ৰসাদৰ লগত দিবলৈ লাগিব। অঁ হয় নেকি? আৰু চাগে মানুহ আহিব আছে? আহিব, বহুত হয়। দেওবাৰ দিনাটো বহুত হয়। আৰু এনেই ভাদ মাহতো বহুতেই হয়। আৰু এতিয়া মানে কি হৈছে, মানুহে আহিবলৈ অকণমান সংকোচো কৰিছে, কেলৈ কৰোণা আকৌ হেৰি হৈছে যে সেইটো কাৰণে। তেওঁ যিসকলে শৰাই আগ কৰি থৈছে সেইসকলতো আহিবই আৰু এনেকুৱা। ইয়াৰ মানে বহুত মহত্ম আছে বুলি শুনিছোঁ নামঘৰ ন? আছে, আহে বহুত আহে মানুহ। আৰু ইয়াত মানে শৰাই হেৰি কৰিলে ফলো পাইছে আৰু বহুত। ময়ো মানে ভুক্তভোগী, মোৰ মানে কিবা এটা হ'লে আৰু ইয়ালৈহে কৰোঁ আগধৰি। সেয়া বৌয়েও বোলে ভুক্তভোগী। গতিকে সকলোৱে আহিব খনিকৰ পুথি নামঘৰত, এবাৰ দৰ্শন কৰি যাব, মূৰ দোৱাই যাব, যিহেতু বহুত ভাল ইয়াৰ মহত্ম আছে। আপোনাৰ মানে আপুনি ফল পাইছে ন? অঁ পাইছোঁ। আমি গাঁওখনতে নিজৰ এটা হেৰি গৌৰৱান্বিতই হৈছোঁ আৰু কেলৈ ইমান ওচৰতে এটা ইমান হেৰি এটা আছে যেতিয়া আমি পুথিভাগ মানে ডেইলি মানে কি কয় মানে কি মানুহৰ ঘৰলৈ নিয়ে থাকে নেকি? নিয়ে থাকে। এভাগ ইয়াত থাকে আৰু এভাগ এনেকৈ লৈ নিয়ে আৰু ন? তাৰিখ কৰি থয় আৰু আমুক তাৰিখত লাগিব, তামুক তাৰিখত লাগিব। পুথিভাগ কি কয় নিয়াকৈ ইয়াত ক'বহি লাগিবনে? অঁ ক'বহি লাগিব। আচ্ছা, গতিকে কোনোবাই যদি পুথি নিব বিচাৰে এই খনিকৰ কৈ থ'ব লাগিব। আগতীয়াকৈ কৈ থ'বহি ইয়াত আহি পিনি, তেতিয়াহে তেওঁলোকে মানে যাব পাৰিব। ঠিক আছে, ধন্যবাদ বৌ। খনিকৰ পুথি নামঘৰ দেখুৱালোঁ। কোনে কেনেকুৱা পাইছে জনাব কমেণ্ট ছেকশ্যনত। যিমানখিনি পাৰিছোঁ সিমানখিনি দেখাইছোঁ আৰু। গতিকে চাই যদি ভাল পাইছে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু ছাইডত থকা বেল বাটনটো ক্লিক কৰিব যাতে মোৰ আহিব লগা ন'টিফিকেশ্যনখিনি পাই থাকে। আমি মানে আহি আছোঁ এতিয়া নামঘৰৰ পৰা উভতি। গতিকে আজিলৈ বাই, সামৰি মাৰিছোঁ ইয়াতে। জনাব কেনেকুৱা পালে কি কথা। বাই।